নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ আজি পটল ৰুব ওলাইছোঁ। কেনেকৈ ৰুম সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, আমি প্ৰথমে মালচিং পেপাৰবোৰ পাৰাৰ আগতে আমি ইউৰিয়া, ছুপাৰ আৰু পটাছ লাগতিয়াল সাৰবোৰ মাটিত ছটিয়াই লৈছোঁ। তাৰপিছত মালচিং পেপাৰ পাৰি গাঁতবোৰ খুন্দি লৈছোঁ। গছৰ পৰা গছৰ দূৰত্ব 8 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব এনেকৈ 7 ফুট দি দিছোঁ। আমি আগতে পটল খেতি কৰিছোঁ যদিও এনেকৈ মালচিং পেপাৰ পাৰি পোৱা নাছিলোঁ। এইবাৰে পৰীক্ষামূলকভাৱে প্ৰথমবাৰ পাৰিছোঁ। নাজানো কেনেকুৱা হয়, কাৰণ বাৰিষাৰ খেতি বুলি ক'লেতো ক'বই নালাগে বনৰ কথা, আৰু শ্ৰমিকৰ কিমান অভাৱ সেইটোও নক'লে নিশ্চয় বুজি পায়। আপোনালোকে বাৰু এনেকৈ মালচিং পেপাৰ পাৰি পটল ৰুই পাইছেনে? যদি পাইছে তেনেহ'লে আমাক কমেণ্ট এটা কৰি নিশ্চয় জনাব। যোৱা বছৰ আমাৰ বেমাৰ হৈ পটলবোৰ মৰি যোৱাৰ কাৰণে আমি এইবাৰ আৰু নতুনকৈ উন্নত জাতৰ পটল কিনি আনিছোঁ। পুলিবোৰ ৰুওঁতে আমি অকল কেঁচুসাৰে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিশ্চয় জানে ভাতকেৰেলাৰ নিচিনা একেই, পটলৰো মতা আৰু মাইকী দুইটা জাত থাকে। যদি অকল মাইকীটো ৰোৱা হয় তেনেহ'লে পটলৰ ফলবোৰ নাথাকে। পটল আমি বৰ বেছি ঠাইত ৰোৱা নাই বাৰু, মাত্ৰ আধা বিঘা মাটিতে ৰুইছোঁ। তথাপিওতো একেদিনাই ৰুব নোৱাৰোঁ। মানুহজন আৰু মই দুইজনে অলপ অলপকৈ ৰুই আছোঁ। প্ৰথমে আমি মাইকী পটলসমূহ এনেকৈ ৰুই আছোঁ। মতা পটল এতিয়ালৈকে অনা হোৱা নাই। প্ৰতি 10 জোপা মাইকী পটলৰ মূৰে মূৰে আমি মতা গছ এজোপাকৈ ৰুম। চাওক, এইবিলাক মাটি পটল, আৰু মতা পটল ৰোৱাৰ কাৰণে আমি মাজে মাজে ঠাই ৰাখি দিছোঁ। চাওক, এইবিলাক মতা পটলৰ কাৰণে গাঁত খুন্দি থৈ দিছোঁ। 4 দিন পিছত আমাৰ মতা পটল কিনি অনা হ'ল। এইবিলাক মতা পটল ৰুবলৈ মাজতো আছে, এইফালেও আছে। মাজে মাজে আমি এতিয়া ৰুই দিম। মাইকী পটলবোৰ যেনেকৈ ৰুইছিলোঁ আমি মতা পটলো ঠিক একেই পদ্ধতিৰে ৰুম। চাওক, ধুনীয়াকৈ মতা পটল ৰুই আছোঁ। আমাৰ মতা পটল ইতিমধ্যে ৰোৱা শেষ হ'ল। সকলোখিনি ৰুই শেষ কৰিলোঁ। আপোনালোকে যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। তেতিয়া আমাৰ সৰু সৰু ভিডিঅ'ৰ পৰা খেতিৰ বিষয়ে জানিব পাৰিব। পিছৰ ভিডিঅ'ত নিশ্চয় লগ পাম। ধন্যবাদ।